গ'লি মই কেনেকৈ থাকিম এতিয়া দাদা তই কিয় গুচি গ'লি ভগৱানে তোক লৈ গুচি গ'ল মই কাৰ লগত থাকিম খুড়া 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 চাও এফালে অকণমান ওলাই আহকচোন তইহে খেকাৰ খোৱা এনেকৈ চিঞৰিব লাগে নে কি হৈছে ক খুড়া ডাঙৰ কথা নহয় দীপকৰ ককায়েক ডিমাপুৰত থাকে নহয় এই যোৱাকালি হজমোলা টেবলেট খাই তেওঁ চেটেক এতিয়া মই কি কৰিব লাগে দীপকৰ ঘৰত গৈ মই চিঞৰি কান্দিব লাগে খুড়া আপুনি কান্দিব নালাগে নহয় মইহে কান্দিম তই কান্দিবি হওক দে ভগৱানে তোৰ মনৰ ইচ্ছা পূৰণ কৰক খুড়া কথা এটা গম পাই নাপায় আমাৰ গাঁৱত ভাওনা পাতিছে নহয় কৰ্ণ পৰ্ব সেই কৰ্ণটো মোক দিছে বহুত কণা কথা বুজিছেনে বহুত কান্দিব লাগে এই দীপকৰ ওচৰলৈ গৈ কণা কথাও কৰিম অখৰাও কৰা হ'ব এক গুলিত মানে দুই চিকাৰ খুড়া চোৱা খোৱা তই এনেই কান্দিছ বুলি দীপকে যদি গম পায় তোক চেন্দেলহে নোকোবাবনে খুড়া দীপকে কোনো গমেই নাপাব হয় নেকি বল তেন্তে আহক বল ঘটনাটো কেনেকে কি হ'ল এই আমাৰ দুটাক অলপ বুজাই কচোন দাদাই ডিমাপুৰৰ পৰা কঁঠাল এটা আনিছিল এই কঁঠালটো খালে খোৱাৰ পিছতে তোৰ গেছ হ'ল গেছ হোৱাত মানে সেই হজমৰ টেবলেট আনি খালে দাদা একেবাৰে হজম হৈ গ'ল দীপক ধৈৰ্য ধৰ দীপক এইবোৰ আমি কি শুনিছো হে ভগৱান সামান্য এটা হজমোলা খাই মানুহ হজম হৈ যাব পাৰে নে আপুনি কান্দিছে কিয় মইহে কান্দিম দীপক কি কবা এইবোৰ চব ভগৱানৰ লীলা দীপক ভগৱানৰ লীলা দীপক এয়া চব তেৰা লীলা কাক কেতিয়া তেওঁ লৈ যায় তাৰ কোনো ঠিক নাই দীপক দীপক তোৰ দাদাই নহয় তেওঁ আমাৰ সকলোৰে দাদা আছিল দীপক সকলোৰে আছিল দীপক তোৰ দাদাই তোকে অকল মৰম কৰা নাছিল এই গাঁৱৰ সকলো ল'ৰা ছোৱালীকে মৰম কৰিছিল দীপক হে প্ৰভু এনেকুৱা মানুহকো ভগৱানে লৈ যায়নে তাৰ সলনি মুখে কিয় নিনিলা প্ৰভু মুখে কিয় নিনিলা বুকে ভিতৰলৈ সোমাই গ'ল চাকুটি আনিব কেনে কি আকৌ আমাক পিটিবলৈ খুড়া এক্টিং ইয়াতে বন্ধ কৰক বলক আমি চোৱাই ভাল বলক তহঁতৰ মোক তেনেকৈ এৰি থৈ নাযাবি খুড়া নেমাৰে হ'বলা বলক আমি আকৌ এক্টিংটো আকৌ কৰোঁগৈ বলক দীপক মই সহ্য কৰিব পৰা নাই বুজিছ ভগৱান যে ইমান নিষ্ঠুৰ নহয় দীপক তই মোৰ দাদাৰ কাৰণে যিখিনি কান্দিছ যিখিনি দুখ প্ৰকাশ কৰিছ নহয় এই গাঁৱৰ এজনেও কৰা নাই বুজিছ তোক আজি মই উপহাৰ এটা দিম এই দাদাই চলোৱা বাইকখন তই লৈ যা নেলাগে নেকি লৈ যা তোক মই উপহাৰ হিচাপে দিছো মোৰ বাইক তই তেল ভৰাবলৈ পইচা নাই মই কেনেকে চলাম এইখন তই লৈ যা লৈ যা নমাই দে তেতিয়াহ'লে ধৰ মই নমাই দিম
যা এখন তহঁতক আজিৰ পৰা দি দিলো তোক দিলো যা 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 যাওঁ। যা মাজে মাজে আহি থাকিম। মাজে মাজে খবৰ ল'বি ঐ মই অকলশৰীয়া হৈ গলো আহিম আহিম। আহিবি দে খুৰা বল বল। খুৰা 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 চাগে ঘৰত নাই, বাৰিষা বতৰ নহয় চাগে, মাছ মাৰিবলৈ গ'ল চাগে, তালৈকে যাম। বাহ চেনি পুঠি কাৱৈ ৰৌ পোৱালি বাহ আজি ঔটেঙা জোল দি এসাঁজ খাব লাগিব। খুৰা খুৰা এই গ'ল খুৰা। বাহ বঢ়িয়া মাছ লাগি গ'ল আজি। খুৰা অ মই আপোনাক গোটেইখন বিচাৰি ফুৰিছো নহয়। ভাল মাছ পালে দেখোন দেই। এইটো দেখোন চেনি পুঠি। এইটো দেখোন ঘটিয়াই কি কৰা খুৰা। হয় ভোক লাগিব নহয় কি যে কাম কৰ নহয়। খুৰা কথা এটা নহয়, আপুনি গাড়ীখন শিকিব লাগিছিল নহয়, সোনকালে বলক আকৌ। তই এটা কাম কৰ অ। তই আমাৰ বাৰাণ্ডাতে বহগৈ অ। মই মাছকেইটা খুলি থৈ মই গৈ আছো। দেৰি নকৰো কিন্তু। নকৰো নকৰো আহক, আহক, সোনকালে ঠিক আছে বল 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 বল। খুৰাজনে ভিতৰত সোমাই ইমান সময় কি কৰি আছে জানো। তই বহিছ খুৰা আপুনি ইমান দেৰি কৰিব লাগে নে বাৰু। আৰে নকবি আৰু মাছকেইটা খুলি অকমান দেৰি লাগে নহয়। খুৰা ডাঙৰ কথা এটা হ'ল নহয়, এই বাইকখনত ডাঙৰ সমস্যাত পৰিলো। আপুনিও চলাব নাজানে, ময়ো চলাব নাজানে, এতিয়া কি কৰা যায়। বাইকখন নহয় যদি চাইকেল এখন দিয়াহেঁতেন ভাল আছিল নে কি কয়। এতিয়া বাইকখন কি কৰিম বাৰু। বাইকখন তই এটা কাম কৰ কি? মানুহ এটা চাই বিকি পেলা নহ'লে। আপুনি ঠিকেই কৈছে, বাইকখন বিকি পইচা কেইটা 50-50 নে কি কয়। তেতিয়াহ'লে মই যাওঁ। যা মানুহ এটা বিচাৰি। তই যা ঠিক আছে ঠিক আছে। কি কৰিবি ভাগে নিষ্ঠুৰ ভগৱানে দাদাক লৈ গুচি গ'ল চা মোক অকলশৰীয়া কৰিলে। কিন্তু মামা চা ভাগে দাদাই মোলৈ চাই থোৱা ছোৱালীজনী বিয়া পাতিম বুলি ভাবিছিলো, কিন্তু বিয়া কোনে দাদাই চাব নোৱাৰিলে, ভগৱানলৈ গুচি গ'ল। এতিয়া চব কপালৰ লিখন মামা। ৰচোন সেই দাদাই মোলৈ চাই থোৱা ছোৱালীজনী যদি এতিয়া মই বিয়া পাতো নহয়, দাদাৰ আত্মাই অকণ শান্তি পাব আৰু মোৰ মনটো অলপ দুখৰ পৰা পাতল পাতল অনুভৱ হব বুজিছ। কিন্তু মামা হেল্ল' এই ছোৱালী ঘৰৰ মানুহক চিন্তা কৰিবলৈ হাক দিবি। বিয়াৰ তাৰিখ যেতিয়া ঠিক হল নহয়, তেতিয়া নিৰ্দিষ্ট তাৰিখত বিয়া পাতিমেই। মই অকলশৰীয়া হলেও বিয়াখন পাতিম মই। ৰ'বা মামা, আগতে মোৰ কথাখিনি শুনি লওকচোন। কি কথা? আপোনালৈ চাই থোৱা ছোৱালীজনী কালি বোলে পলাই গ'ল। কি কলি? চিনেমাত পলাই গ'ল? তেনেহলে মামা মই যাওঁ। ভগৱানে দাদাকো লৈ গুচি গ'ল আৰু চিনেমাৰো পলাই গুচি গ'ল। মই কাৰ লগত থাকিম? চিনেমাৰ লগত সংসাৰত পাতো বুলি ভাবিছিলো, সুখে দুখে থাকো বুলি ভাবিছিলো, তাইও পলাই গুচি গ'ল। কি হল তোৰ দেখোন একেবাৰে মন চন মৰা, কিবা হৈছে নেকি? নকবি আৰু বুজিছ। এই যে ভাগিন ছোৱালীজনী বুজিছ নে? চেনি মাই। চেনি মাই। কি হ'ল? এই তাইৰ বিয়াখন বুজিছ নে, সেই উলনি গাঁৱৰ যে দীপক, এই দীপকৰ লগত ঠিক কৰিছিলো। শুনিছিলো তো। পিছে কি হব, যোৱাকালি ৰাতি তাই পলাই গুচি গ'ল নহয় বেলেগ এটা ল'ৰা। খালে মোৰ সকলো পন্দ হৈ গ'ল বুজিছ। পেণ্ডেল ঠিক কৰিলো, মানুহ মাতিলো, কাৰিকৰ ঠিক কৰিলো, সকলো পন্দ হৈ গ'ল, মান সন্মান গ'ল। এতিয়া মই তাইকে বিচাৰি গোটেই গাঁওখন চলাত কৰি ঘূৰি ফুৰিছো, পোৱা নাই। ক'তনো পাম আৰু। এটা কাম কৰ, তই বলচোন, আমিও কিবা এটা চিন্তা কৰিম বাৰু। তই যাচোন, আগবাৰচোন যা। তই ৰচোন বাৰু, মই যা, গৈ যা। থাকোচোন বাৰু, গৈ থাকো। ভালে হ'ল বাপেকে, যোৱাবাৰ কানি দীপকৰ পৰা বাইকখন সৰকালো, এইবাৰ আমাৰ ৰোহিত খুৰাক লৈ গৈ কনুৱাই দিম। বাপেকে চাইকেলখন পাম নে কি কয়।
অ খুৰা খুৰা এই ওলাই একটা গৰম খবৰ আছে খুৰা ডাঙৰ খবৰ গম পাই নাপায় কি কথা এই আমাৰ দীপকলে ছোৱালীজনী এই হেমন্তৰ ভাগিনীয়েক চেনি মাৰিছে সেইজনী যোৱাকালি পলাই গ'ল নহয় গম পাইছে নে নাই পলাই গ'ল এতিয়া পিছে কি কৰ এতিয়া কি কৰিব লাগিব গম পাই নাপায় যোৱাবাৰ কাণতে আমি বাইকখন পালো এইবাৰ কাণতে যদি আমি চাইকেল খানে পাওঁ গতিকে আমি চাইকেল খানৰ অনা ব্যৱস্থা কৰিব লাগিব বুজিছে নে নাই ঠিকে আছে বলক গাখীৰতে মহৰ গতি দেখুন আপুনি কাম কৰক আপুনি কণা আৰম্ভ কৰকচোন হয় নেকি কেনেকে নে বলক চেনিমাই তইনো বেলেগ এটা ল'ৰালে কিয় পলাই যাব লাগে মোক কচোন মইনো দেখাত কি বেয়া আছিলো কচোন মোৰ আগফালৰ দাঁতটোহে নাই লাগে মই ছাগলী দাঁত এটাকে লগাই ললো হয় সেই বোলো তই বেলেগ এটা ল'ৰালে পলাই যাব লাগে নে চেনিমাই বৰ ভাল ছোৱালী আছিল চেনিমাক অকল তৰা দিয়া পাতিবলৈ বিচৰা নাছিল গাঁৱৰ সকলোৱে বিচাৰিছিল তাই গাঁৱৰ সকলো ল'ৰালৈকে বিয়া হবলৈ বিচাৰিছিল আৰু তাই গাঁৱৰ সকলো ল'ৰাকে ভাল পাইছিল তাই ভালো পাইছিল ভিতৰলৈ চাবি আনিবলৈ গৈছে নেকি ঠিকে আছে তাই বৰ ভাল ছোৱালী আছিল তাই অকল তোকে নহয় গাঁৱৰ সকলোকে ভাল পাইছিল তাই গাঁৱৰ সকলোকে ভাল পাইছিল তোকো ভাল পাবলৈ চাইছিল মাৰি দিয় যাওঁ মই নামিব বাপেও মোৰটো কৰিবলৈ উঠিছিলে গাঁৱৰ চবকে ভাল পায় নাম নাম